নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটি নতুন vlog-লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে আজি ৰাতিপুৱা বেলা বৰষুণ আছিলে এতিয়া বাৰু অলপমান ৰ'দ দিছে এতিয়া আসলতে মই আজি ৰাতিপুৱাৰ পৰা vlogটো ষ্টাৰ্ট কৰা নাই দেই এতিয়া দুপৰীয়াই হ'ল ভাত পানী খাই আজৰি হলো ৰাতিপুৱা আজি vlogটো ষ্টাৰ্ট নকৰিলো এতিয়াৰ পৰা আজি কি কৰো হে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই থাকিব আৰু মোক মৰম দিব ভাত পানী খাই আজৰি হোৱাৰ পিছত এই সময়খিনি মোৰ নিজৰ হয় এই সময়খিনিত মই মোৰ কৰিবলগীয়া কামখিনি কৰি লওঁ সদায় যদি পঢ়াৰ ক্ষেত্ৰত কিবা থাকে সেইখিনি কৰো বা আন কিবা থাকিলে এই সময়খিনিতে মই কৰি লওঁ আজি নোট কেইটামান বনালো এই সময়খিনিত দুপৰীয়া হ'ল চাহ অকণমান খাওঁগে মায়ো কিবা কৰি আছিল মানে দহি গুঠি আছিল আৰু ময়ো নোট কেইটা লিখি আছিলো এতিয়া চাহ বনাওঁগে আৰু চাহ খাওঁ চাহৰ লগত কি বনাও আপোনালোকক দেখুৱাম দুপৰীয়া মা আৰু মইহে আছো কি বনাও বুলি ভাবি মনত পৰিল পকৰীকে বনাও নৰসিংহ গছ এজোপাও আছে ঘৰতে সেই কাৰণে পকৰী বনোৱাত লাগি গলো পকৰী মোৰ অল টাইম ফেভাৰিট বস্তু আৰু কাৰ পকৰী ভাল লাগে জনাবচোন মা আৰু মইহে আছো সেই কাৰণে বেছি বনোৱা নাই বাৰু অলপহে বনাইছো আৰু এয়া মোৰ চাহ আৰু পকৰী ৰেডি হৈ গল মা আৰু মই দুইজনীয়ে খাই লওঁ এতিয়া 5টা বাজি গ'ল মা আৰু মই ওচৰতে অকমান ওলাই যাওঁ মানে জন্মদিন এটা আছে মা আৰু মোক নিমন্ত্ৰণ কৰিছে গতিকে মই ওলাই লওঁ এতিয়া ওলাই মিলি আজৰি হলো যাওঁ আৰু এয়া আগে মা গৈ আছে আৰু এয়া পিছে মই কেনেকুৱা লাগিছে বাৰু জনাবচোন আহিলো এই জন্মদিনৰ পৰা তাত আৰু দেখুৱাই নাথাকিলো মানুহৰ ওচৰত ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগে এতিয়া ভাতৰ যোগাৰ কৰিবই হ'ল আজি আলহী আছে ভাত খোৱা বা আলহী বাৰু লখিমপুৰৰে গতিকে এতিয়া ভাতৰ যোগাৰ কৰিব লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব আলহী আহিলে আৰু সকলো নিজৰ কামত লাগি আছে এয়া দেখিছেনে ঘামি জামি অৱস্থা নাই মায়ে বনাই আছে মই পাচলি কাটি মেলি দিলো এয়া আজি আনিছে মাছ আৰু লগতে আছে মাছৰ কণীও মাছৰ টেঙা জোল বনাব মই বিলাহী মাছৰ কণীৰ লগত ভাজিবৰ বাবে পিয়াজ আৰু এয়া কোমোৰা কাটি দিলো তাৰ পিছত পটল ফ্ৰাই কৰিব এয়া মই পটলো কাটি আছো পৰহি আসলতে ভিডিঅ'টো আৰম্ভ কৰিছিলো পৰহি ৰাতি আলহী ভাত খাই যোৱালে দেৰি হ'লগে সেই কাৰণে আৰু ভিডিঅ'টো শেষ নকৰিলো কালি আসলতে গোটেই দিনটো বেমাৰত ভুগিলো আবতৰীয়া জ্বৰত ভুগি আছো মাতটো শুনি চাগে আপোনালোকে গম পাইছে আজি আকৌ ভিডিঅ'টো কন্টিনিউ কৰিম বুলি ভাবিছো আজিৰ দিনটোত অকনমান কি কৰো আপোনালোকক দেখুৱাম বৰ বিশেষ নাই বেমাৰ যেহেতু ঘৰতেই থাকিম কি পাৰো আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব এই আজি ৰুটিহে খাইছো চৰ্দি লাগি থাকিলে ৰুটি খাইহে ভাল লাগে ৰুটি আৰু আলু ভাজি খাইছো খাই মেলি আজৰি হলো কিবা কিবি কৰিবলৈ আছিলে কৰিও ললো এদিনহে আসলতে কিবা ৰুমটো খেলি মেলি হৈ থাকিব পৰা যায় তাৰ পিছত আৰু নাযায় পৰা সেই কাৰণে ৰুমটো অকমান খেলি মেলি হৈ আছিলে ঠিক ঠাক কৰি ললো এতিয়া ভাবিছো একো কৰিবলৈ মনেই যোৱা নাই গাটো খুব বেছি বেয়া লাগি আছে সেই কাৰণে অকমান ভাবিছো বিছনাতে পৰোগে বেলেগ একো কৰিব লগা নাইও মাও নাই ওলাই গৈছে সেই কাৰণে অকমান মই ৰেষ্ট লৈ লওঁ আজি দিনটোতো আপোনালোকক বিশেষ একো দেখুৱাব নোৱাৰিলো শুয়ে থাকিব লগা হ'ল দিনটো শুই থকাটোনো কি দেখুৱাম আৰু সেই কাৰণে একো নেদেখুৱালোৱে এতিয়া সন্ধিয়া চাহ খাওঁ মানুহজনে কিবা কিবি আনিছে চাহ খাবলৈ মানে মুখত একো ৰুচিয়ে লগা নাই সেই কাৰণে বেলেগ কিবা কিবি খাই আছো কিন্তু টেষ্ট একো পোৱা নাই সেই কাৰণে এতিয়া চাহ বনাওঁগে এয়া সন্ধিয়া চাহ খাই ললো পেটিছ আৰু চাহ তাৰ পিছত আজি ৰাতিৰ ভাতত আছিল মাছ আৰু মাংস মই বাৰু মাছ খোৱা নাই অকল মাংসহে খাইছো চাহ খালো এতিয়া মায়ে ভাত বনাই আছে বাবাই মাছ আনিছিলে মাছু বনাইছে আৰু এও মাংস অকনমান আনিছিলে
মানে মাছটো মই খোৱা নাই সেইকাৰণে মাংস এনেকৈ জ্বলা ভাজি খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিবচোন আমাৰ কিন্তু খুব প্ৰিয় আৰু আজি ৰাতি ভাত সাজত এয়া মাংসৰ জালুকীয়া আৰু দালি কালিও ভাত খাই আৰু ভিডিঅ'টো সামৰণি কৰা নহ'ল আজি ভিডিঅ'টো সামৰণি কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মই আপোনালোকলৈ এনেদৰে ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম আগলৈ আৰু ভালকৈ আনিবলৈ চেষ্টা কৰিম আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু মৰম দিব